বকলিয়াঘাটত আম আদমি পাৰ্টিৰ লাংফেৰ সমষ্টি গঠন দলে বলে শতাধিক ৰাইজৰ যোগদান আম আদমি পাৰ্টি কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত তথা দলীয় কাৰ্যকৰ্তাসকলৰ সহযোগত যোৱাকালি বকলিয়াঘাটত স্থিত 11 নং ৱাৰ্ডৰ অন্তৰ্গত লাংফেৰ সমষ্টিত আপৰ নতুন সমিতি গঠন কৰা বিষয়ক লৈ এখন সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত দলৰ বিভিন্ন বিষয়ৰ ওপৰত আলাপ আলোচনা কৰাৰ লগতে লাংফেৰ সমষ্টিত আম আদমি পাৰ্টিৰ এখন সমিতিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয় আৰু সেই মৰ্মে আপ কাৰ্বি আংলং জিলা সমিতিৰ দ্বাৰা জিতেন ৰংপি সভাপতি আৰু জেনসিং ক্ৰামছাক সম্পাদক হিচাপে লৈ এখন কমিটি গঠন কৰি দিয়া হয়। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা দুৰ্নীতিক সম্পূৰ্ণৰূপে উৎখাত কৰি দেশত সুস্থ সবল ৰাজনীতি তথা দুৰ্নীতিমুক্ত এক নিকাষ সামাজিক পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত আম আদমি পাৰ্টিৰ সৰ্বাধিনায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সবল নেতৃত্বত যি মূল মন্ত্ৰ তথা লক্ষ্যৰে অবিৰতভাৱে সংগ্ৰাম চলাই আহিছে সেই সংগ্ৰামখনক আৰু অধিক মজবুত আৰু কটকটীয়া কৰি তুলিবৰ বাবে লাংফেৰ সমষ্টি গঠন কৰা হৈছে আৰু এই সংক্ৰান্তত লাংফেৰকে আদি কৰি বকলিয়াৰ শতাধিক ৰাইজে স্ব-ইচ্ছাৰে সঁহাৰি জনোৱাৰ উপৰি ৰাজনৈতিক দলটোত যোগদান কৰে বুলি দলীয় এক সূত্ৰত প্ৰকাশ। সভাত আম আদমি পাৰ্টিৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি মিণ্টু পাটৰ, সম্পাদক কাৰ্তিক বেগ প্ৰমুখ্যে কৰি জিলা পৰ্যায়ৰ নেতৃত্ব আৰু সদস্য সকলো উপস্থিত থাকে বুলি সূত্ৰটোৱে লগতে জানিবলৈ দিছে। নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ 23 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু অখণ্ড ভাগৱত পাঠ চলিত মাহৰ অহা 16 তাৰিখৰ পৰা 23 তাৰিখলৈকে ৰজাপথাৰ তিনিআলি নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰিবৰ বাবে ৰজাপথাৰ তিনিআলি ৰাইজৰ সহযোগত আয়োজক সমিতিয়ে ইতিমধ্যে যুদ্ধংদেহী প্ৰস্তুতি চলাই আহিছে। আনহাতে 8 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ধৰ্মীয় কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকত বৈষ্ণৱ তথা আই মাতৃসকলক আদৰাৰ লগতে সকলো ধৰণৰ সেৱা শুশ্ৰূষা আগবঢ়াবলৈ ৰজাপথাৰ তিনিআলি বৈদিক বৈষ্ণৱ শাখাৰ তৰফৰ পৰাও ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি ৰজাপথাৰ তিনিআলি বৈদিক বৈষ্ণৱ শাখাৰ হৈ মিলন বৰাই এক পত্ৰৰ যোগেদি জানিবলৈ দিছে। ব্যুৰো ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া।